তই এখন ঘৰলৈ আৰু কেতিয়াও নাহিবি ওলাই যা ইয়াৰ পৰা কিয় ইমান দুখ কৰি বহি আছা ছোৱালীৰ বিয়া ভাঙিছে মই কি ফূৰ্তি কৰি থাকিব লাগিছিল নেকি কস্তুৰীৰ লগত বিয়া নহয় জানিবা আৰিয়ানৰ নিধিৰ লগত বিয়া হ'ল নিধিয়েতো আমাৰ ছোৱালীৰ দৰে তাইৰ বাবে সুখী হোৱাচোন আপোনাৰ মনটোৰ নিচিনা মোৰ মনটো ইমান বহল নহয় চাবা যি হয় ভালৰ বাবেই হয় আৰু আমাৰ কস্তুৰীৰ ভাগ্যত আৰিয়ানতকৈ ভাল ল'ৰা আহিব মোৰ বিশ্বাস আছে আৰু কস্তুৰীয়েতো নিধি আৰু আৰিয়ানৰ বিয়া হোৱাটোৱে বিচাৰিছিল নহয় নহয় কস্তুৰীৰ মনতো আৰিয়ানে আছে তাই মাত্ৰ ত্যাগ কৰিব খুজিছে নিধিৰ পচন্দৰ কাৰণে তুমি কেনেকৈ জানিলা মাকৰ মন যে কথাবোৰ আগতীয়াকে উমান পাওঁ হাঁহিছ যে তোক খুৰীয়ে মাত্ৰ এবাৰ ক'লে সেই ছোৱালীজনীক বিয়া নকৰাবি বুলি আৰু তই মানি ললি সেয়াই তোৰ প্ৰেম মায়ে দেখোন কস্তুৰীক দেখিবই নোৱাৰে এইটো তোৰ প্ৰব্লেম নহয় পৃথিৱীত যিমানবোৰ মাক আছে সকলো মাকবিলাকৰে প্ৰব্লেম প্ৰত্যেক মাকেই ভাবে যে মোৰ ল'ৰাটো ইমানেই বুৰ্বক নিজৰ কাৰণে ভাল ছোৱালীজনী বাচিয়ে ল'ব নোৱাৰে আৰে ভাই এইটো কেনেকুৱা লজিক কচোন ইমানবোৰ পঢ়া শুনা কৰি তই ইমান ডাঙৰ মানুহ হলি আৰু এজনী ছোৱালীৰ ভাল বেয়া বাছি ল'ব পৰাটো তোৰ ক্ষমতা নাই নে সেইটো তই বুজিছ কিন্তু মায়ে নুবুজে আৰে মই কৈছো ইউ উইল হেভ টু ফাইট তই যুঁজিব লাগিব দাদায়ো মাৰ লগত যুঁজি থাকে এতিয়া যদি ময়ো আৰম্ভ কৰো তেতিয়াহ'লে তই প্ৰেমেই কৰিব নালাগিছিল কথাবোৰ তয়ে বেছি কৰি দিলি আৰু এনেকে কোনে কৈ কচোন যে মা তুমি যাকে কোৱা মই তাকেই বেয়া কৰাম ইফালে মা ইফালে কস্তুৰী মই মোৰ মাক বাছনি কৰি ললো আৰু মই মোৰ প্ৰেমৰ বাবে যুঁজিলো হয় যদি সেই কস্তুৰীৰো প্ৰেম মই হলো হয় মায়ে কস্তুৰীক নিবিচাৰে কস্তুৰীয়ে মোক নিবিচাৰে সেইবাবে মই যুঁজা নাই নিধিহঁতৰ ঘৰ গৈ পালিনে মই গৈ আছো মা ঠিক আছে মই আহো মায়ে ফোন কৰিছিলে যা মা আইতা আজিৰ পৰা এই ছোৱালীজনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই যদি এই বিচাৰি মোক ঘৰলৈ আহে তাইক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিবা
ভুলতে আপোনাৰ ফোনটো মোলৈ লাগিল চাগে মই কস্তুৰীৰ মাক নহয় নিধিৰ মাক মই আপোনাকে ফোন কৰিছো কথা এটা ক'ব আছে কি কথা নিধিক বোৱাৰী হিচাপে মই পছন্দ কৰিছিলো আৰু এতিয়াও মোৰ পছন্দ নিধিয়ে কস্তুৰী আৰু আৰিয়ানৰ বিয়া মই কেনচেল কৰিছো আৰু নিধিকে মই মোৰ বোৱাৰী হিচাপে পাব বিচাৰো আৰু মোৰ ল'ৰা এতিয়া গৈ আছে আপোনালোকৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ বিচাৰি মোক ঘৰলৈ আহে তাইক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিবা আৰিয়ান আহি আছে আমাৰ ঘৰলৈ আজিৰ পৰা এই ছোৱালীজনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই যদি এই বিচাৰি মোক ঘৰলৈ আহে তাইক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিবা নিধি আৰিয়ান আহি আছে আমাৰ ঘৰলৈ তোৰ বাবে আকৌ বিয়াৰ প্ৰস্তাৱ লৈ এইমাত্ৰ আৰিয়ানৰ মাকে মোক ফোন কৰি ক'লে আৰিয়ানৰ লগত কস্তুৰীৰ বিয়া কেনচেল হৈছে আৰিয়ান মোক চিনি পাইছানে পাইছো তুমি কস্তুৰীৰ বান্ধৱী নহয় জানো সেইদিনা মই অনিচ্ছাৰ স্বত্তেও একমাত্ৰ কস্তুৰীৰ কাৰণেহে মই তোমাৰ ওচৰলৈ যাবলৈ বাধ্য হৈছিলো জানো আচলতে কস্তুৰী বহুত ভাল ছোৱালী আজিৰ যুগত এনেকুৱা সহজ সৰল অনেষ্ট ছোৱালী তুমি ক'তো বিচাৰি নাপাবা তাইক যাবলৈ নিদিবা মই জানো তাই ভাল ছোৱালী বুলি তোমাক এইখিনি কথা ক'লো যে এতিয়া আৰু মই শুব পাৰিম অপৰাধবোৰে মোক শুবলৈ দিয়া নাছিল জানানে আহিছো দিয়া বিয়াত লগ পাম
আছে সপোন ভাঙিলে বৰ দুখ লাগে নহয়নে নিজৰ ছোৱালীজনীক আৰিয়ানলৈ বিয়া দিবলৈ বৰ চেষ্টা কৰিছিল পিছে নোৱাৰিলে ভাল খবৰ এটা আছে আপোনাক নোকোৱাকৈ কেনেকৈ থাকো কওকচোন আৰিয়ানৰ মাকে ফোন কৰিছিল আৰিয়ান আহি আছে আমাৰ ঘৰলৈ নিধিৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ শুনি আছেনে বাৰু আপুনি নিশ্চয় শুনি আছে কেৱল মুখেৰে মাত ওলোৱা নাই মই জানো বিয়াৰ দিনা কিন্তু দুয়ো মাক জীয়েক আহিব লাগিব দেই এনেকুৱা নহয় যে মই মোৰ ছোৱালীৰ বাবে ভাল ল'ৰা নাপাম আৰিয়ানতকৈ ভাল ল'ৰা মই তাইৰ কাৰণে পাম কিন্তু এতিয়া মই মোৰ ছোৱালীক আৰিয়ানৰ লগতেই বিয়া দিম এয়া মোৰ জেদ অঞ্জলি তোৰ আৰু আৰিয়ানৰ বিয়াখন যদি নহয় তেনেহলে তই আৰু মোক কেতিয়াও মা বুলি নামাতিবি তোৰ মা তোৰ কাৰণে মৰি যাব আজিৰ পৰা এই ছোৱালীজনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই যদি এই বিচাৰি মোক ঘৰ হৈ আহে তাইক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিবা কস্তুৰী মই আপোনাৰ লগত বিয়া হ'বলৈ সাজু আছো তোমাক দুখত থকা যেন পাইছো নিধিয়ে মোক তাইৰ ঘৰৰ পৰা দিছে কিয় মোৰ কাৰণে আপোনাৰ লগতে বিয়া হ'ব তুমি হা কৈছা যিহেতু মই গোটেই পৃথিৱীৰ লগত যুঁজিবলৈ সাজু আছো